হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আজি আমি ইউটিউব ভিডিঅ'বিলাকৰ কপিৰাইট ক্লেইম কেনেকৈ আঁতৰাব পাৰি সেই বিষয়ে জানিম। আপোনালোকৰ যদি এটা ইউটিউব চেনেল আছে, আপোনালোকে যে ভিডিঅ'বিলাক আপলোড কৰি আছে, যদি আপোনালোকৰ ভিডিঅ'ত কপিৰাইট ক্লেইম আহিছে আৰু সেই ভিডিঅ'বিলাকৰ কপিৰাইট ক্লেইম আঁতৰাব পৰা নাই, তেতিয়াহ'লে কেনেকৈ আঁতৰাব পাৰিব সেই বিষয়ে মই আপোনালোকক ষ্টেপ বাই সকলোবিলাক কৈ যাম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। তেতিয়াহ'লে আহক দেৰি নকৰি ভিডিঅ'টোলৈ যাওঁ, কেনেকৈ আপুনি আপোনাৰ ভিডিঅ'ত কপিৰাইট ক্লেইমটো আঁতৰাব পাৰিব। আপুনি প্ৰথমে আপোনাৰ ইউটিউব এপ্লিকেশ্যনটো খুলিব। আপুনি ব্ৰাউজাৰত খুলিব, আপোনাৰ ইউটিউব এপ্লিকেশ্যনটো নহয়, আপুনি মোবাইলতো পাৰিব, কিন্তু তাৰ কাৰণে আপুনি প্ৰথমে মই কম্পিউটাৰত দেখুৱাই আছোঁ আৰু এইটো আপুনি আপোনাৰ মোবাইলতো পাৰিব। আপোনাৰ এইটো যিকোনো এটা ব্ৰাউজাৰত আপুনি অপেন কৰিব আপোনাৰ ইউটিউব চেনেলটো। চাওক, আপুনি ইউটিউব চেনেলটো অপেন কৰাৰ লগে লগে আপোনাৰ ৰাইট চাইডে কিবা ওপৰত চাব, আপোনাৰ যিটো আপোনাৰ ইউটিউব প্ৰফাইল তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা স্ক্ৰীন আহিব, দেখিছে নহয়, আপুনি ইয়ৰ চেনেলত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ইউটিউব চেনেলটো এনেকৈ শ্ব' হ'ব। শ্ব' হোৱাৰ পিছত আপুনি আপোনাৰ কাষ্টমাইজ চেনেলছ নহ'লে আপোনাৰ ভিডিঅ'ছো ক্লিক কৰিব পাৰে। ভিডিঅ'টোত ক্লিক কৰিব, আপোনাৰ যিবিলাক ভিডিঅ' আছে আপোনাৰ ইয়াতে শ্ব' কৰিব। আপুনি কাষ্টমাইজ ওপৰত যিটো দেখিছে ৰাইট চাইডে কিবা ওপৰত কাষ্টমাইজ চেনেল আৰু মেনেজ ভিডিঅ', আপুনি মেনেজ ভিডিঅ' ক্লিক কৰিব। মেনেজ ভিডিঅ'ত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ'টো অপেন হৈ যাব। এয়া চাওক, আপোনাৰ ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ' অপেন আৰু লগে লগে আপোনাৰ ভিডিঅ'বিলাক ইয়াতে শ্ব' কৰিব। এয়া চাওক, আপোনালোকৰ ভিডিঅ'বিলাক শ্ব' কৰিলে আপোনাৰ শ্ব' কৰিব, এনেকৈ ভিডিঅ'বিলাক শ্ব' কৰিব। ইয়াতে চাওক, এই ভিডিঅ'বিলাক দেখিছে নহয়, আপোনাৰ ইয়াতে চাওক, মোৰ যিটো কাৰ্চাৰটো চাওক, ভিজিবিলিটি আছে সকলো যিবিলাক আপুনি পাব্লিক আপুনি হয়, যদি আনলিষ্টেডত থৈছে আনলিষ্টেড দেখুৱাব, যদি প্ৰাইভেটত থৈছে আপোনাৰ প্ৰাইভেটত দেখুৱাব। ইয়াত ক্লেইম বা ষ্ট্ৰাইক অহা নাই তেতিয়াহ'লে ইয়াতে নন লিখা থাকিব, আৰু যদি কপিৰাইট ক্লেইম আহিছে আপোনাৰ ইয়াতে কপিৰাইট বুলি আহিব। এইটো ভিডিঅ' চাওক মই, আৰু এই ভিডিঅ'টো যিটো কপিৰাইট আহিছে এই কপিৰাইট ক্লেইমটো আপুনি কেনেকৈ মই সকলোবিলাক কৈ আছোঁ। ইয়াতে কপিৰাইট আছে নহয়, ইয়াতে কাৰ্চাৰটো নিব আৰু চি ডিটেইলছ আছে নহয়, চি ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন স্ক্ৰীন আহিব আৰু সেই স্ক্ৰীনটোত আপোনাৰ ক'ত কপিৰাইট ক্লেইমটো আছে আপুনি দেখা পাব। দেখিছেনে আপোনাৰ ভিডিঅ'টো, এইডোখৰত যিটো আপোনাৰ বক্স টাইপৰ আছে, আপোনাৰ দেখিছে নহয়, আপোনাৰ বক্স টাইপৰ যিটো আছে সেই বক্স সেইখন মাত্ৰ এটা চংছটোৰ যিটো আপোনাৰ মিউজিক আছে, মিউজিকটোৰ অকণমান টুকুৰা এটাৰ অলপ কেইছেকেণ্ড মানৰ সেই মিউজিকটোত সেইটোত কপিৰাইট ক্লেইমটো আছে। আৰু এই কপিৰাইট ক্লেইমটো আপুনি কেনেকৈ আঁতৰাব মই কৈ আছোঁ আপোনালোকক, আপুনি ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। আৰু এইটো ভিডিঅ'ত আপোনাৰ ক্লেইমটো আঁতৰাবৰ কাৰণে আপুনি কি কৰিব লাগিব, আপোনাৰ একেবাৰে তলত চাওক থ্ৰী ডটছ এটা আছে, এই থ্ৰী ডটছত ক্লিক কৰিব। আপুনি ক্লিক কৰাৰ লগে লগে চাওক, আপুনি যিটো কপিৰাইট ক্লেইম আছে আপুনি সেই যিটো চংছ আছে সেই চংছটো আপুনি মিউট কৰি দিব পাৰে, নহ'লে ট্ৰিমত কৰি দিব পাৰে। আপুনি সেই যিডোখৰ আছে সেইডোখৰ আপুনি কাটি আপুনি বাহিৰ কৰি দিব পাৰে, ডিলিট কৰি দিব পাৰে, নহ'লে আপুনি এইটো ৰিপ্লেচ কৰিব পাৰে। অন্য আপোনাৰ ভিডিঅ'টো যিটো কপিৰাইট ক্লেইম লাগি আছে সেই কপিৰাইট ক্লেইমৰ যিটো ৰিপ্লেচ কৰিব বিচাৰে বেলেগ আপুনি চংছ দি পিনে বা মিউজিক দি, আপুনি যিটো ৰিপ্লেচ চঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা স্ক্ৰীন আহি যাব। এয়া চাওক, আপোনাৰ সন্মুখত নতুন স্ক্ৰীন এটা আহি গ'ল। আপুনি যদি ক্লেইমটো আঁতৰাব বিচাৰিছে তেতিয়াহ'লে আপুনি কি কৰিব, আপোনাৰ অডিঅ' লাইব্ৰেৰীত যাব পাৰে, নহ'লে এইটো দেখিছেনে এইবিলাক আপোনাৰ যিবিলাক কিছুমান চংছ আছে, মিউজিক আছে, এইবিলাক আপোনাৰ ইউটিউব লাইব্ৰেৰী আপোনাৰ হয়। আপুনি ইয়াতে যিকোনো এটা চং আপুনি বহুত আপুনি পাব, হাজাৰ পাব আপোনাৰ ইউটিউব লাইব্ৰেৰীত আপোনাৰ মিউজিক। তো গতিকে আপোনাৰ নিজৰ মন পচন্দৰ অনুসৰি আপুনি তাৰ পৰা যিকোনো এটা আপুনি মিউজিক ল'ব পাৰে। চাপ'জ এইটো আপুনি শুনি ল'ব পাৰে, যদি ভাল লাগে আপুনি ল'ব, যদি নহ'লে বেলেগ এটা চইচ কৰিব পাৰে। আপোনাৰ ভিডিঅ'টো কেনেকুৱা সেই অনুসৰি আপুনি মিউজিকটো ল'ব। যদি ইয়াৰ পিছত আপোনাৰ ভিডিঅ' পচন্দ হয়, আপুনি চাৰ্চত গৈ আপোনাৰ যিকোনো ধৰণৰ আপুনি বেলেগ আপোনাৰ মিউজিক আপুনি ল'ব পাৰিব, চাৰ্চ কৰি ল'ব পাৰিব। তো তেনেকুৱা ধৰণে আপুনি ইয়াতে বহুত আপুনি হাজাৰ পাব। আপুনি ইয়াতে আপোনাৰ এইটো হ'ল সকলোবিলাক আপোনাৰ ইয়াত যিবিলাক মিউজিক আছে সকলোবিলাকে আপোনাৰ কপিৰাইট ফ্ৰী হয়, কপিৰাইট ফ্ৰী মিউজিক হয়। আপুনি যিকোনো এটা ল'ব পাৰে, আৰু যদি যিটো ল'ব বিচাৰিছে আপুনি যোনটো আপোনাৰ ক'ব গ'লে কপিৰাইট ক্লেইম আহিছে আপুনি সেইটো ল'ব। আপুনি এডত ক্লিক কৰি দিব, যিটো মিউজিক ল'ব এডত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই মিউজিকটো আহি যাব। I know you told your friend you're not okay.
And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. Yeah, I'm about to fade away, cause every time I wake up I feel like it's Monday. Something's going wrong with all the chemicals up in my brain. All of a sudden I don't look at anything the same way. Gotta build up of my thoughts sitting in an ashtray. I'm sorry that I'm so inconvenient, okay. Just let me be me and I'll stay out of your way. I can see the way you look at me, I'm such a disgrace. I never really asked to be brought into this place. You wanna love me? Well then baby have a taste. All the highs and the lows, no you'll never be the same. I don't really wanna hurt you but I can't control the pain. If you're sticking by my side maybe we could be okay. Okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away, as you fade away. আপোনাৰ যেটো songs ললে song লোৱাৰ পিছত বা music যেটো আপুনি music এটা replace কৰিলে আৰু replace হোৱাৰ পিছত আপুনি এটা save optionটো আছে ওপৰত আপুনি সব save optionত আপুনি click কৰি দিব click কৰাৰ লগে লগে আপোনাৰ এটা save হৈ যাব I know you told your friend you're not okay. And tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away. Yes, sir. Music to apna replace কৰি দিলে আপোনাৰ ভিডিওটো সব checking one found আপোনাৰ এটো আপোনাৰ কি হৈছে copyright protected content found the owner allows to the content to be used on YouTube so আপোনাৰ এটো যেটো মিউজিকৰ কাৰণে আপোনাৰ copyright claim টো আহিছিল হে copyright claim টো অলৰেডি আপোনাৰ 1-2 ঘণ্টাৰ ভিতৰত আপোনাৰ হে copyright claim টো আপোনাৰ আঁতৰি যাব তো এনেকৈ আপোনালোকে copyright claim টো আপোনাৰ ভিডিও বিলাকৰ পৰা আঁতৰাব পাৰিব তেতিয়ালে বন্ধুসকল ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত নিশ্চয় জনাব copyright claim টো কেনেকৈ আঁতৰাব পাৰি এই বিষয়ে নিশ্চয় গম পালে আৰু আপোনালোকৰ ভিডিও যদি তেনেকুৱা copyright claim আহিছে লাগি আছে তেতিয়ালে আপোনালোকে নিশ্চয় এনেদৰে আঁতৰাই লব পাৰিব You're sticking by my side, maybe we could be okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose